ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰেছ ক্লাব ভৱনত অনুষ্ঠিত হৈ যায়। আজি প্ৰেছ ক্লাবত সভাপতি পদত মই পুনৰবাৰ নিৰ্বাচিত হৈছোঁ। বৰ্তমান মই চতুৰ্থবাৰৰ বাবে ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সভাপতিৰ দায়িত্ব মোক প্ৰেছ ক্লাবৰ সদস্যসকলে মোৰ ওপৰত ন্যস্ত কৰিছে। ইয়াৰ উপৰি আজি প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি পদত বিমলজ্যোতি নাথ আৰু সহকাৰী সম্পাদকৰ পদত বিপুল ফেল আৰু পংকজ দেৱ নিৰ্বাচিত হৈছে। বাকী উপসভাপতি পদত ধৰণী কেওট আৰু বগাতপ্ন বিনা প্ৰতিদ্বন্দ্বীৰে বিজয়ী হৈছে। একেদৰে কাৰ্যালয় সম্পাদক পদত বিনা প্ৰতিদ্বন্দ্বীৰে পবিত্ৰ দাস বিজয়ী হৈছে। এইদৰে আমাৰ ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ একাদশ কাৰ্যনিৰ্বাহকখন গঠিত হৈছে। অচিৰেই কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি বাকী কাৰ্যনিৰ্বাহক সদস্যসকলকে এই কাৰ্যনিৰ্বাহকৰ অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰেছ ক্লাবৰ চতুৰ্থবাৰৰ বাবে মোৰ ওপৰত যি সভাপতি দায়িত্ব দিছে তাৰ বাবে মই প্ৰেছ ক্লাবৰ সকলো সদস্যৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু মোৰ এতিয়া দায়িত্ব বহুত বাঢ়িল বুলি মই অনুভৱ কৰিছোঁ। প্ৰেছ ক্লাবৰ যিবোৰ কাম কৰাটো অতি প্ৰয়োজন হৈ আছে সেই কামসমূহ অতি শীঘ্ৰে আমি কৰিবৰ কাৰণে আমি পৰিকল্পনা কৰিম। আমি প্ৰেছ ক্লাবৰ আমাৰ যিটো ভূমি মহলা এই ভূমি মহলাটোৱে আছে, ওপৰ মহলাটো অৰ্থাৎ প্ৰথম মহলাটো নিৰ্মাণ কৰাটো অতি প্ৰয়োজন হৈ পৰিছে। গতিকে অতি শীঘ্ৰে আমি যিকোনো উৎসৰ পৰাই হওক আমি পুঁজি সংগ্ৰহ কৰি প্ৰেছ ক্লাবৰ ওপৰ মহলাটো আমি নিৰ্মাণ কৰিবৰ কাৰণে আমি আগন্তুক কাৰ্যকালত গুৰুত্ব দিম। তাৰোপৰি প্ৰেছ ক্লাবৰ যিসমূহ নিয়মীয়া কাৰ্যসূচী প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস, সাংবাদিক হৰিচৰণ তালুকদাৰ আৰু চন্দ্ৰকান্ত গোস্বামী স্মাৰক বক্তৃতা অনুষ্ঠান ইত্যাদি বিভিন্ন কাৰ্যসূচী যিবোৰ নিয়মীয়া কাৰ্যসূচী সেইবোৰ আমি নিয়মীয়াকৈ কৰিম। তাৰ উপৰি প্ৰেছ ক্লাবে ৰাইজৰ মাজত পূৰ্বৰ দৰে কিছু সমাজ জড়িতকৰণ কাৰ্যসূচী আমি আগন্তুক কাৰ্যকালত আমি ৰূপায়ণ কৰাৰ কথা চিন্তা কৰিছোঁ। আৰু প্ৰেছ ক্লাবৰ যি আমাৰ বৰ্তমান কাৰ্যালয় আছে এই কাৰ্যালয় আমি অত্যাধুনিক কৰিবৰ কাৰণেও আমি যৎপৰোনাস্তি চেষ্টা কৰিম। বিভিন্ন ধৰণৰ আমি বিভিন্নগৰাকী জনপ্ৰতিনিধিৰ ওচৰলৈ যাম বা বিভিন্ন উৎসত বিভিন্ন উপায়ে আমি পুঁজিৰ যোগাৰ কৰি আমি এই উন্নয়নমূলক কামবোৰ আগন্তুক কাৰ্যকালত কৰি যাম বুলি আশা কৰিছোঁ।